হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আৰু মই আজি চন্দন দাস দেশী ব্লগ লৈ আহিছোঁ আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাবলৈ। আজি আমি গৈ আছোঁ দৰংগিৰি কামাৰ পৰা ৰাস চাবলৈ। তাত বিশেষ আকৰ্ষণ হিচাপে আপোনালোকক দেখুৱাব ওলাইছোঁ চাইকেল চলোৱা ছোৱালীজনী। এয়া মূৰ্তি বনাইছে কাৰেণ্টৰে, খুব ধুনীয়া বনাইছে। আহক তেনেহ'লে আমি পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। চাইকেল চলোৱা ছোৱালী আৰু এটি কুম্ভকৰণ। আজি আমি আহি পালোঁ ৰাস মহোৎসৱ চাবলৈ দৰংগিৰি কামাৰ পৰা। আহক আমি ভিতৰলৈ সোমাওঁ। গেট আহি পালোঁ, ভিতৰত সোমাইছোঁ। খুব ধুনীয়া লাইটিং কৰিছে। বহুত ধুনীয়াকৈ হৈছে, দেখিছে বহুত মানুহ গৈ আছে। 7 দিনীয়া কাৰ্যসূচী বনাইছে। কালি পাঠপাৰাত কিন্তু মানুহ হ'ব। পাঠপাৰা নে টিপলাই? আমি ৰাসৰ মন্দিৰৰ ভিতৰত সোমালোঁ। আপোনাক দেখাই আছোঁ আমি দৰংগিৰি ৰাস চাব আহিলোঁ। এয়া পুতলা ৰাস, মানে মূৰ্তি ৰাস। এয়া জগন্নাথ। এয়া কাৰাগাৰ। শ্ৰীকৃষ্ণক লৈ যায় যেতিয়া অষ্টমী নদী অতিক্ৰম কৰি যশোদাৰ বিশ্বৰূপ উৰল বন্ধন। এয়া হৈছে পুতলা বধ, এইটো হৈছে কালিয়া দমন, এয়া বকাসুৰ বধ, গোবৰ্ধন উদ্ধাৰ, বংশবধ, গ্ৰাস গজেন্দ্ৰ, দ্ৰৌপদীৰ বস্ত্ৰহৰণ, সামন্তক উদ্ধাৰ, পৰীক্ষিতৰ ব্ৰহ্মাৰ ভাৱ, শ্ৰী গণেশ, এয়া বৃন্দাবন, ৰামচন্দ্ৰ বনবাস, দিলযাত্ৰা আৰু মৃত্যু সঞ্জীৱনী। আৰু মেইন আৰু ইয়াত বিশেষ আকৰ্ষণ হিচাপে ৰাসত দৰংগিৰিত বনাইছে। এয়া চাওক, ছোৱালীজনী ধুনীয়াকৈ মোবাইল লৈ চাইকেল মাৰি যাই আছে। কেনেকুৱা লাগিছে? এয়া ফাৰ্মৰ ৰাস্তাত পাহাৰে পাহাৰে গৈ আছে, কি ধুনীয়া চিনাৰী। এয়া মাইনাহঁতে আছে, যাব পাইফালে যায়।
Africa. Iti. Ayan masuk di gas. Kenaga লাগছে স্যার? ভাল ভাল। Driver kok tuh Hamzah. এয়া আমি আহি পালোঁ। এয়া পূজা মূৰ্তি চাই আমি ওলালোঁ। আমি আজি ইয়াতে বিশেষ আকৰ্ষণ আছে কৰিশ্মা নাথৰ নাম দৰঙীয়া নামৰ দল। তেওঁলোকে হয়তো আহি পোৱা নাই, দেৰিকৈ আহিব।